Hello everyone, welcome back to my channel. নমস্কাৰ মই দীপশ্ৰী আপোনালোকক আছামিজ ব্লগাৰ ডিজিৰ অন্যটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে তেওঁৰ একমাত্ৰ কন্যা ৰিধিৰ এক বছৰীয়া জন্মদিনৰ আগে এটা খুবেই সুন্দৰ পোষ্ট শ্বেয়াৰ কৰিছে তেওঁৰ ছ'চিয়েল মিডিয়াত আৰু তেওঁৰ এই এবছৰীয়া অভিজ্ঞতাৰ কথা বৰ ধুনীয়াকৈ লিখিছে। কথাখিনি শুনিলে আপোনালোকৰ মনটো চুই যাব কাৰণ তেওঁ লিখিছে যে চাওঁতে চকুৰ পলকতে এটা বছৰ পাৰ হৈ যাবৰ হ'ল আৰু মাত্ৰ 4 দিনৰ পিছতে তুমি এবছৰীয়া হ'বা গোসানী। তুমি অহাৰ খবৰ পোৱা দিনটোৰ পৰা হেপাহেৰে তোমালৈ বাট চোৱা, তোমাক প্ৰথম দেখা, চুই চোৱা প্ৰতিটো পল যেন সিদিনাৰ কথা। সহজ নাছিল এই যাত্ৰা, ভাবিছিলোঁ এটা বছৰ বিৰতি ল'ব লাগিব মোৰ প্ৰিয় কেমেৰাৰ আগৰ পৰা, কিন্তু তুমি অহাৰ 30 দিনৰ পিছতে আকৌ কাম আৰম্ভ কৰিছিলোঁ, মোৰ কাম। তোমাৰ দেউতাই কৈছিল চাকৰি কৰা হ'লেতো ছুটি নাপালাহেঁতেন, তোমাৰ প্ৰফেশ্যনটো তুমি সুখী হৈ থাকিবলৈ, হাঁহি থাকিবলৈ খুব জৰুৰী। তাৰ পিছৰে পৰা এটা বছৰ মাতৃ আৰু অভিনেত্ৰী হিচাপে একেলগে পাৰ কৰিলোঁ। লগতে তেওঁৰ হাজবেণ্ড মনদীপ কাকতিৰ বিষয়ে লিখিছে, তুমি মেইন বুজিছা, কম কথা কোৱা ল'ৰাজনে মই মুখ খুলি একো নোকোৱাকৈ বুজি পোৱা। থেংক ইউ ছ' মাছ ফৰ দ্য ছাপোৰ্ট ৰিধিৰ দেউতাক। কথাখিনি শুনি নিশ্চয় আপোনালোকৰো ভাল লাগিল নহয়নে বাৰু? অমৃতা গগৈ এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী সফল মাতৃ আৰু খুব সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হয়, সেয়েহে তেওঁ সকলোৰে মাজত ইমান জনপ্ৰিয়। ৰিধি মাইনালৈ জন্মদিনৰ আগতীয়াকৈ শুভকামনা জনালোঁ আৰু অমৃতা গগৈ আৰু তেওঁৰ পৰিয়ালৰ মাজৰ এই মৰমখিনি সদায় যেন এনেকৈ অটুট থাকে তাকেই আমাৰ চেনেলৰ তৰফৰ পৰা কামনা কৰিলোঁ। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, আজিলৈ আহিছোঁ, ধন্যবাদ।